শুভ সন্ধ্যা বন্ধুসকল, আছাম লাইভৰ নতুন অনুষ্ঠান লাভ ষ্টৰীলৈ মই লাকিয়ে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰতি দেওবাৰে মই লৈ আহিম এটি সঁচা প্ৰেম কাহিনী, য'ত থাকিব অভিমান, ৰোমেন্স আৰু ভালপোৱা। গতিকে আহক পলম নকৰি আগবাঢ়ি যাওঁ আমি সংগ্ৰহ কৰা লাভ ষ্টৰীলৈ। আজিৰ লাভ ষ্টৰীটোৰ নাম হৈছে মাথো ভাল পাব শিকিলোঁ। আপোনালোকে জানি সুখী হ'ব যে এই লাভ ষ্টৰীটো হৈছে আমাৰ সকলোৰে চিনাকি পপুলাৰ ইউটিউবাৰ অসমীয়া ছোৱালী ৰেখা বাৰ। ৰেখা শুনচোন। প্ৰিয়া ক। আজি BSMৰ ক্লাছটো এতিয়া নহয় বোলে, একেবাৰে 2:30তে ক্লাছ আছে। আৰু তই এতিয়া কি কৰিবি, ৰবিনে যাবিগে? নাইও, মোৰ গাটো সিমান ভাল নহয়, যামগৈ। ব'ল ময়ো যাওঁ। এই বুলি কৈ দুয়োজনী বান্ধৱী ঘৰলৈ বুলি ওলাল। দুয়োজনী লগ হ'ল যেতিয়া কথাৰ অন্ত নাই। প্ৰিয়াৰ যি পেক টেম্পুৰ মানুহবোৰেও তেওঁলোকৰ মুখলৈ চোৱাতহে লাগিল। তই যে ফোনটো নহয় একেবাৰে সজাই থ'বলৈহে কিনিলি আৰু। কিয়? হাৰে, সকলোৱে ফেচবুকত সৰস্বতী পূজাৰ ফটোবোৰ দি আছে। মানে আমাৰ ইহঁতখিনিৰ কথা কৈছোঁ। তোক টেগ কৰিব বিচাৰিহে গম পাইছোঁ তই যে একাউণ্টেই খোলা নাই। উফ, তাইৰ কথা শুনি শুনি ফাইনেলি ৰেখাবা আহি ঘৰ পালেহি। সময়খিনি যে কেনেকৈ পাৰ হ'ল গমেই নাপালে। কলেজৰ পৰা আহি খোৱা বোৱা কৰি জিৰণি ল'বলৈ বুলি বিচনাত বাগৰ দিলে। মনতে ভাবি আছিল যে আজি একাউণ্টটো খুলিয়ে দিওঁ নেকি। পাছত আকৌ ভাবিলে নাই দুদিনমান দেৰিকৈ খুলিম। ফাইনেলি 13 মাৰ্চ 2012ত ৰেখাবাই ফেচবুক জগতত খোজ দিলে। পিছে কি কৰিব একোৱে বুজি পোৱা নাছিল। চব ফ্ৰেণ্ড ৰিকুৱেষ্ট একচেপ্ট কৰি দিলে। তাৰপাছত কাৰ কিমান যে মেছেজ, কেতিয়াবা ৰিপ্লাই দিয়ে আৰু কেতিয়াবা নিদিয়ে। কিন্তু হঠাতে এদিন এটা মেছেজ আহিল। হাই। কোনো সমৰজ্যোতি দত্ত। ৰিপ্লাইটো দিয়ে দিওঁ নেকি। হেল্ল', তোমাৰ ঘৰ মৰিগাঁও জাগিৰোডত নেকি? কিয় লাগে আপোনাক? বেয়া পাইছা যদি নালাগে। নাই পোৱা কওক। মোৰ মানে দেওবাৰে গুৱাহাটীলৈ যোৱা কাম এটা আছিল। তেনেতে মাকে ভাত খাব মাতিলে। মোবাইলটো তাতে থৈ ভাত খাবলৈ গ'ল। মাকৰ যিহে গালি, ডিগ্ৰী ফাইনেল দিবি আৰু কেইমাহ আছে, পঢ়াত মন দে। মাকে যি কৈছে তাকেইতো কৰিব লাগিব। তাতে আকৌ লাষ্ট ইয়েৰ ফাইনেল পৰীক্ষা, সেয়ে ফেচবুক বাদ দি পঢ়াত লাগিল। ফাইনেলি বাৰ এক্সাম শেষ হ'ল আৰু আকৌ পুনৰ ফেচবুকটো খুলি ল'লে। খোলাৰ পিছত যিমানবোৰ মেছেজ বায়ে নোচোৱাই হ'ল। তেনেতে এখন ফটো দেখা পালে পুলিচৰ ড্ৰেছত। বাৰ কোনোবা ফ্ৰেণ্ড লিষ্টৰ এজনক টেগ কৰা আছে। বায়ে ফটোখন লাইক এটা মাৰি দিলে। তাতে ইমান দিনৰ পিছত যে ফেচবুক খুলিছে, কাৰ লগত কি কথা পাতিলে মনতেই নাই। হয় দিয়কচোন, কেনেকৈনো মনত থাকিব। মোৰ হ'লে নাথাকে দেই বন্ধুসকল, আপোনালোকৰো চাগে নিশ্চয় নাথাকিব। যি হওক, তেনেকৈ ফেচবুকত ব্যস্ত হৈ পৰিল। তেনেতে এটা ফ্ৰেণ্ড ৰিকুৱেষ্ট আহিল সমৰজ্যোতি দত্ত নামৰ ল'ৰা এজনৰ। বাৰু চিনাকি যেন লাগিল। দেৰি নকৰি প্ৰফাইলটো খুলি চালে। খুলি দেখে পুলিচৰ ছাব ইন্সপেক্টৰ।
তাৰপিছত একচেপ্ট কৰি বায়ে মেছেজ এটা দিলে, হাই, আপুনি মোৰ ফ্ৰেণ্ড লিষ্টত আছিলেইচোন। মোবাইলটো ভালকৈ চোৱাচোন, ইমান মেছেজ কৰিলোঁ, ৰিপ্লাই এটা নাই। খঙতে মই আনফ্ৰেণ্ড কৰি দিছিলোঁ। মোৰ ফাইনেল এক্সাম আছিল, চ' ফেচবুকৰ পৰা দূৰত আছিলোঁ। অহ, হয় নেকি? বাকী কোৱা, এতিয়া কি কৰি আছা? নাই, এনেই। তেনেদৰেই বাহঁতৰ মাজত কথা বতৰা চলি থাকিল। ক'ত ঘৰ, কোন কোন আছে, এটচেট্ৰা এটচেট্ৰা। এদিন হঠাতে এটা মেছেজ আহিল, তোমাৰ ফোন নাম্বাৰটো দিবা নেকি? ন'। কেনেকৈ দিওঁ? আজিলৈকে ফেচবুকত এনেকৈ নাম্বাৰ দি পোৱা নাই। 9365993720 এইটো মোৰ নাম্বাৰ। যদি বেয়া ল'ৰা বুলি নাভাবা, মোক মিছ কল এটা দিবা। বায়ে এটা স্মাইলি দি শেষ কৰিলে। দিনবোৰ গৈ আছে। এদিন হঠাতে বায়ে সেই নম্বৰটোত ফোন কৰিলে। হেল্ল', হেল্ল', ৰেখা নেকি? অ' মা, কেনেকৈ গম পালে? পৰি নাই নেকি? কোন পৰি? মই মোৰ লগৰ পৰিলৈ কৰিছিলোঁ। অহ, চৰি দেই, ৰং নাম্বাৰ। এই বুলি কৈ ফোনটো কাটি দিলে। কিন্তু বন্ধুসকল, বাৰ যে সেইখিনি সময়ত মনটো কিমান ভাল লাগি গৈছিল বুজাব নোৱাৰে। এটলিষ্ট বাৰ মাত নুশুনাকৈ ৰেখাবা বুলি ধৰিব পাৰিছে। বাৰ মনত কমটো আনন্দ লাগিছিলনে? নালাগিবনো কিয়? ভালপোৱাজনে আপোনাৰ মাতটো আজিলৈকে নুশুনাকৈ, লগ নোপোৱাকৈ যদি চিনিব পাৰে, তেনে ক্ষেত্ৰত আপোনালোকৰো ভাল লাগিব। সেয়ে পিছত বায়ে আকৌ ফোন মাৰিলে। হেল্ল', 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 আপুনি আকৌ কৰিছে যে? মইচোন কৈছোৱে ৰং নাম্বাৰ বুলি। মই ৰেখা। কি? মোৰ বিশ্বাস জয় হ'ল। বিশ্বাস? তুমি এদিন ফোন কৰিবা বুলি মোৰ বিশ্বাস আছিল। তেনেকৈ বাহঁতৰ মাজত বহুত কথা বতৰা চলি থাকিল। এতিয়া আৰু মেছেজ বাদ দি ফোনতহে কথা বতৰা চলি থাকিল। তেনেকৈ সময়বোৰ পাৰ হৈ গৈ থাকিল। অক্টোবৰ মাহৰ শেষৰ ফালে দুদিনমান তেওঁ ফোন কৰা নাই। তেওঁ মানে সেই ফেচবুকৰ বন্ধুজনৰ কথা কৈছোঁ। বায়ো ফোন কৰা নাই, কিবা বিজি আছে বুলি ভাবি। 1 নৱেম্বৰৰ সেইদিনা আকৌ বাৰ বাৰ্থডে। গোটেই দিনটো ৰাতি 12 বজালৈকে তেওঁৰ ফোন বা মেছেজৰ বাবে বায়ে অপেক্ষা কৰি আছিল। থাকিবই দিয়কচোন বন্ধুসকল, হয় নাই? যেতিয়া কাৰোবাক ভাল লাগে, তেওঁৰ পৰা বিশেষ একো নিবিচাৰিলেও সদায় কাষতে বিচাৰে। কিন্তু তেতিয়ালৈকে আকৌ বাহঁতৰ মাজত একো প্ৰেমৰ সম্পৰ্ক নাছিল। কিন্তু বন্ধু বান্ধৱীসকলে বাৰ্থডে উইচ কৰাটো বাৰ বাবে বিশেষ একো নাছিল। কিন্তু বায়েও তেওঁৰ সেই উইচটোলৈ অপেক্ষা কৰি আছিল। কিন্তু বন্ধুসকল, তেতিয়ালৈকে ইজনে সিজনক ইনডাইৰেক্টলি হ'লেও প্ৰেমৰ প্ৰস্তাৱ দিয়া নাছিল। ৰাতিপুৱা উঠি চালো, SMS টিহে পালো, লগ পোৱাৰ কথা আছিল, লগেই নাপালো। পুৱা 10 মান বাজিল। তেনেতে এটা মেছেজ আহিল, চৰি, একদম বেয়া নাপাবা, মই কাৰ্বি আংলঙত আছিলোঁ লাষ্ট 3 days, একেবাৰে নেটৱৰ্ক ইয়াত নাছিল। হ'ব আৰু এক্সকিউজ দিব নালাগে। God promise, belated happy birthday dear,
অ'কে, থেংক ইউ। বাৰু হঠাতে কাৰ্বি আংলং যাব লগা হ'ল যে? তোমাক কোৱাই হোৱা নাই। হোষ্টেলত চাকৰি পালোঁ, তাকে ৰিজাইন দিব আহিছিলোঁ ইয়াত। তেনেকৈ তেওঁলোকৰ মাজত বহুতো কথা বতৰা চলি থাকিল আৰু বায়েও সেই বন্ধুজনৰ বাৰ প্ৰতি থকা অনুভৱবোৰ বুজিব পাৰিছিল। সময়বোৰ এনেকৈ পাৰ হৈ গৈ থাকিল, কিন্তু বাৰ চিন্তাও হৈছিল মনোভাৱবোৰ বা কিমান সঁচা আছিল ঠিক ধৰিব পৰা নাছিল। তাতে আকৌ ফেচবুকৰ কথা কিমান দূৰ বা সঁচা হ'ব সেইলৈ বাৰ মনত অলপ ভয়ো হৈছিল। সময় বাগৰাৰ লগে লগে বাহঁতৰ কথা বতৰাবোৰ কমি আহিব ধৰিলে। তেতিয়া আৰু বাৰ মনত ভাৱ হ'ল যে এইবোৰ একো নাই, যি হয় হওক, কোন হয়নো, এই বুলি সকলোবোৰ কথা বায়ে উৰুৱাই দিছিল। 2013 চনৰ আগষ্ট মাহৰ কথা। বামণি কাঞ্চন বিদ্যা মন্দিৰ নামৰ ওচৰৰে স্কুল এখনত শিক্ষয়িত্ৰী হিচাপে যোগদান কৰিলে আৰু তেনেকৈ বা ব্যস্ত হৈ পৰিল। ব্যস্ত হৈ পৰিছে যদিও মাজে মাজে আকৌ তেওঁলৈ বৰকৈ মনত পৰিছিল, কিন্তু নিজকে বায়ে সেইবোৰ পাহৰি যাবলৈ সান্তনাও দিছিল। পাহৰিব খুজিলেই জানো ভালপোৱা আপোনজনক পাহৰিব পাৰি? নিশ্চয় নোৱাৰি, নে কি কয় বন্ধুসকল? আপোনালোকেও পাৰিলে, মই কিন্তু নোৱাৰোঁ দেই। গতিকে আগলৈ কি হয় শুনো আহকচোন। বাৰ সি তেওঁ পাহৰিলে নেকি বুলি ধাৰণা যে ভুল আছিল সেয়া অতি সোনকালে প্ৰমাণ হ'ল। 2014 চনৰ জানুৱাৰীৰ লাষ্ট উইকত স্কুলৰ সৰস্বতী পূজাত উঠা ফটো এখন বায়ে ফেচবুকত আপলোড দিলে। তাৰ ঠিক 10 মিনিটমান পাছতে হেল্ল'। ৰেখা। বায়ে মাতটো চিনি পালে আৰু 1 মিনিট সময় দুয়ো মৌন হৈ ৰ'ল। আপুনি? মই তোমাক বিয়া পাতিব বিচাৰোঁ। কি? মই তোমালোকৰ ঘৰত কথা পাতিব বিচাৰোঁ, যদি তোমাৰ কোনো আপত্তি নাথাকে। বাৰ হাৰ্ট বিটবোৰ ফাষ্ট হৈ গৈছে। তুমি মোৰ হোৱা জীৱন জীৱনলৈ মৰম সাগৰ হোৱা বুকুৰ উশাহত বৈ পলে পলে জনমলৈ ইয়াতে ৰোৱা মৰমেৰে নিচুকাম তোমাকে শুনো। তুমি মোৰ হোৱা জীৱন জীৱনলৈ। কি আচৰিত! এনে সময়ত বায়ে হাঁহিবই নে কান্দিব অতদিনে মনত ভাবি থকা কথাবোৰ আজি এনেকৈ হঠাতে কৈ পেলাইছে। সময়বোৰ আগতকৈ বেছি সোনকালে যাব ধৰিলে। হেল্ল' ৰেখা। কওক। মই তোমাৰ গুৱাহাটীতে আছিলোঁ। হোষ্টেলৰ চাকৰিটোৰ ট্ৰেইনিং চলি আছে, আহিবা নেকি? লগ পাম দুয়োটা, যদি বেয়া নোপোৱা। মই যাব নোৱাৰোঁ দেই, তাতে ঘৰৰ পৰা নিদিয়ে। বায়ে ভাবিলে মাতিলেই যামনে? কথা পাতি থাকোঁ যদিও তেওঁৰ কিন্তু প্ৰশ্নৰ উত্তৰ দিয়া নাছিল। এনেও ফেচবুকৰ চিনাকি বুলি মনত ভয় আছিলেই। হেল্ল' ৰেখা, শুনিছানে? মই তোমাৰ হোষ্টেলৰ চাকৰি ওলাইছিল, তাতে তোমাৰ নামটো এপ্লাই কৰি দিছোঁ।
26 মাৰ্চত এক্সাম গুৱাহাটীতে হ'ব আহিবা সেইদিনাখনে দুইটা লগ পাম কিন্তু কোনো কিন্তু নাই ফাইনেলি এক্সাম আহি পালে বাট এইখিনিত তেওঁ আকৌ কিবা কামত তিনিচুকীয়া মানে ঘৰত যাব লগা হ'ল বায়ো ভাবিছিলোঁ কিবা হ'লগৈ কিবা হ'ব আৰে ৰেখা শুনাচোন মই 25 মাৰ্চত ইভিনিং মৰিগাঁও পাই যাম তাতে মোৰ বন্ধু এজনৰ ঘৰ তাতে ৰাতিটো থাকি ৰাতিপুৱাই আমি দুয়োটা গুৱাহাটী বাছত উঠি দিম কিন্তু মোৰ মামাই যে খানাপাৰাৰ পৰা লৈ যাব বাৰু যি হয় দেখা যাব কথামতেই কাম বাক মাকহঁতে বাছত উঠাই দিলে তাৰপিছত ভয়ে লাজে গৈ বায়ে বাৰ বাবে থোৱা ছিটটোত বহিল আৰু তাৰপিছত দুয়োৰে মাজত কিমান কি যে কথা আজিলৈকে দেখা নাই যদিও কথা পাতোঁতে দুয়ো ফ্ৰী হৈ পৰে মৰম লাগি যোৱাকৈ তেনেকৈ নাচাবা চকুলৈ মনতে জুই লগাকৈ দেখিলে তোমাকে মৰম বাঢ়ে দুগুণে উঠৰ দুটি পৰহে চুমা দিম যেন গালতে যদিহে হুৱা মোৰ লগৰী মৰমে উপচাই বুকুতে সামৰি অলপ সময়ৰ পাছতে ৰেখাবাৰ মামাকৰ ফোন আহে যে তেওঁ বিশেষ কামৰ বাবে তেওঁক দিবলৈ আহিব নোৱাৰে এইষাৰ কথা শুনি দুয়ো এক বুজাব নোৱাৰা আনন্দ পাইছিল এক্সামৰ পৰা ওলাই দুয়ো ফুৰিল আৰু ৰেষ্টুৰেণ্টত বহি খোৱাৰ লগতে বহুতো কথা পাতিলে শুনকচোন আৰে শুনিবলৈনো কি আছে কি কোৱা আকৌ এতিয়া আপুনি আমাৰ ঘৰত যাব পাৰে সঁচা আৰু শেষত দুয়োখন ঘৰৰ মাজত কথা বতৰা হোৱাৰ পিছত নিশ্চয় চাগে আপোনালোকে গম পাইছে হয় এই 2020 চনৰ 17 জানুৱাৰী দিনা ৰেখাবা আৰু তিনিচুকীয়াৰ সেই ফেচবুক বন্ধুজন সমৰজ্যোতি দত্ত মানে আমাৰ ভিনদেউৰ লগত দুয়ো বিবাহ পাশত আবদ্ধ হয় আৰু দেৰিকৈ হ'লেও আমাৰ এই আছাম লাইভৰ পৰিয়ালৰ ফালৰ পৰাও তেওঁলোকৰ যুগ্ম জীৱনৰ শুভেচ্ছা জনালোঁ সদায় বা আৰু ভিনদেউ সুখী হৈ ৰওক মনৰ সকলো আশা ভগৱানে পূৰ কৰক সেই উদ্দেশ্যে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ গতিকে বন্ধুসকল আজিৰ আমাৰ এই লাভ ষ্টৰিটো শুনি কেনে পালে কমেণ্ট কৰিব নাপাহৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিব আপোনাৰ জানো মন যোৱা নাই আপোনাৰ লাভ ষ্টৰিটো আমাৰ এই অনুষ্ঠানৰ যোগেদি শ্বেয়াৰ কৰিবলৈ গতিকে পলম নকৰি আজিয়ে প্ৰেৰণ কৰক আমালৈ আমাৰ ঠিকনা ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে লগতে ফেচবুক পেজ আছাম লাইভৰ যোগেদিও আমাক ইনবক্স কৰিব পাৰে আপুনি যদি ভাবে আপোনাৰ নাম ঠিকনা আমি গোপনে ৰাখিম ধন্যবাদ